নমস্কাৰ মই ডক্টৰ বনশ্ৰী বৈশ্য এনএম বৰুৱা নাৰ্ছিং হোমৰ ফালৰ পৰা সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে সুখলে আছে আমি কিছুমান সৰু সৰু হেল্থ ৰিলেটেড ভিডিঅ'জ বনাই সাধাৰণ মানুহখিনিৰ মাজত সতৰ্কতা বিয়পাবলৈ চেষ্টা কৰি আছোঁ আৰু আশা কৰোঁ যে এই ভিডিঅ'টো চাই আপোনালোকৰ লাভ হয় গতিকে এই ভিডিঅ'টোত আমি আলোচনা কৰিম শিশুবোৰৰ মাজত বিশেষকৈ ঠাণ্ডা দিনত হোৱা কিছুমান বেমাৰৰ কথা প্ৰথমে কথা পাতিম চৰ্দি লগা বা পানী লগা ইয়াৰে লক্ষণ হৈছে নাকেৰে পানী যোৱা হাঁচি অহা চকু আদি ৰঙা পৰা মাজে মাজে জ্বৰ অহা বা কাহ অহা সাধাৰণতে এইবোৰ লক্ষণ এক প্ৰকাৰৰ ভাইৰাছৰ আক্ৰমণৰ কাৰণে হয় শিশুবোৰক সাধাৰণতে ঠাণ্ডা নোপোৱাকৈ ৰাখিব লাগে মূৰত টুপি পিন্ধা আৰু ভৰিত মোজা পিন্ধাটো অতি প্ৰয়োজনীয় হয় আমি চেলাইন নেজেল ড্ৰপছ বা এণ্টিহিষ্টামিনিক্স কিছুমান প্ৰেছক্ৰাইব কৰোঁ যদি চৰ্দিটো বাঢ়ি যায় বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ হ'ব পাৰে যেনে কাৰণে কাণত পানী জমা হ'ব পাৰে যাক আমি অটাইটিছ মিডিয়া বুলি কওঁ যাৰে কাৰণে কাণৰ পৰ্দা ফাটি কাণেৰে পানী ওলাব পাৰে আৰু কাণত প্ৰচুৰ বিষ হয় নিমনিয়া বা উশাহ ল'ব কষ্ট হ'ব পৰা বেমাৰ হ'ব পাৰে গতিকে এনেধৰণৰ যদি লক্ষণ দেখা পোৱা হয় আৰু এণ্টিবায়'টিক্সৰ প্ৰয়োজন হয় এণ্টিবায়'টিক্স আৰম্ভ কৰাৰ আগত ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব দ্বিতীয়টো হৈছে এষ্ঠমা য'ত ঠাণ্ডা দিনবিলাকত এলাৰ্জিৰ সমস্যা থকা শিশুসকলৰ উশাহ লোৱাত কষ্ট হ'ব পাৰে আমি নাকেদি লোৱা বতাহ শ্বাসনলীদি হাঁওফাঁওত প্ৰৱেশ কৰে বতাহৰ পৰা অক্সিজেন তেজৰ লগত মিহলি হয় আৰু কাৰ্বন ডাই অক্সাইড প্ৰশ্বাসৰ লগত আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায় হাঁওফাঁওৰ ভিতৰত অসংখ্য সৰু সৰু ফুটা থাকে এই ফুটাবোৰ কিবা কাৰণত সংক্ৰামিত হ'লে ৰঙা হৈ যায় আৰু ফুলি যায় যাৰে কাৰণে এয়াৰ পাছেজবোৰ সৰু হৈ যায় যাৰ ফলত উশাহ ল'ব কষ্ট হয় ইয়াৰে বিভিন্ন কাৰণ হ'ব পাৰে যিকোনো এলাৰ্জেন যেনে ডাষ্ট বা ধূলা বা ফুলৰ ৰেণু আদি শিশুৰ সকলোৱে বেছিকৈ গ্ৰহণ কৰিলে উশাহ লোৱাত কষ্ট হ'ব পাৰে ইয়াৰে লক্ষণসমূহ হ'ল বেছিকৈ কাহ হোৱা উশাহ লোৱাত কষ্ট হোৱা উশাহ লোৱাত এক ধৰণৰ চাউণ্ড হয় যাক আমি হুইজ বুলি কওঁ ইয়াৰে লক্ষণ হ'ল শিশুৱে বেছি খাব নোখোজিব বা বহুত বেছি কান্দিব এনে লক্ষণ দেখা দিলে ভয় খাব নালাগে ওচৰৰ ডক্তৰৰ পৰামৰ্শ ল'ব নেবুলাইজেশ্যন বা অক্সিজেন ব্যৱহাৰ কৰাটো উচিত ইয়াৰ লগতে ইনফেকশ্যনৰ কাৰণে এণ্টিবায়'টিক্স আদি ইউজ কৰিব লাগে নেক্সট আমি কথা পাতিম টনচিলাইটিছ বিভিন্ন বেক্টেৰিয়াৰ দ্বাৰা টনচিল গ্লেণ্ডটো ফুলি উঠিলে তাক টনচিলাইটিছ বুলি কোৱা হয় ইয়াৰ লক্ষণসমূহ হ'ল ডিঙিত বিষ হোৱা বা জ্বৰ হোৱা বা খোৱাত অসুবিধা হোৱা আকৌ এবাৰ জনাই দিওঁ যে এণ্টিবায়'টিক আৰম্ভ কৰাৰ আগত ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব আৰু বিভিন্ন ধৰণৰ বেমাৰ আছে যাৰে কথা আমি আকৌ পাতিম কিন্তু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ লগত জড়িত যদি কিবা প্ৰশ্ন আছে আমাক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ